জীৱনত ডাঙৰ কিবা এটা কৰিবলৈ গ'লে মানুহে আপোনাক হাঁহিব, তাৰ পাছত সন্দেহ কৰিব আৰু যেতিয়া আপুনি সফল হৈ যাব তেতিয়া মানুহে ক'ব মই আগতে জানিছিলোঁ এইজন পাৰিব বুলি। কিন্তু আপুনি এটা কথা সদায় মনত ৰাখিব, ছাকচেছ আনে সে পেহলে বহুত বাৰ আকেলে চলনা পড়তা হে। আজিৰ কষ্ট কালিৰ সফলতাৰ দাম, আজিৰ ষ্ট্ৰাগল আগন্তুক দিনৰ ভিক্টৰী। যদি মানুহে আপোনাক বুজি নাপায় দুখ নকৰিবা, হৰ বড়া ইনসান পেহলে লোগোं को गलत ही लगता है। নিজৰ সপোনক লৈ কাম কৰক, শ্ল' হ'লেও চলিব কিন্তু ষ্টপ নকৰিব। মনত ৰাখিব এজোপা গছ একেদিনতে ডাঙৰ নহয়, তেনে সফলতা একেদিনতে নাহে। আজিৰ পৰিশ্ৰম এদিন আপোনাৰ আইডেন্টিটি হ'ব। আৰু শেষত এটা কথা মনত ৰাখিব, खुद पर भरोसा रखो क्योंकि किस्मत बदलने में वक्त लगता है। खुद पर भरोसा रखो क्योंकि किस्मत बदलने में वक्त लगता है, लेकिन वक्त एक दिन जरूर बदलता है। এনেকুৱা ভিডিঅ' পাবৰ বাবে মোৰ পেজটো ফ'ল' কৰিবলৈ কেতিয়াও নাপাহৰিব। থেংক ইউ ছ' মাছ।